ভাল লাগিছে আপোনাক দেই। এই ব্যৱসায়টো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। অসমত অসমীয়া গিৰিহে চলিব। প্ৰকৃত এয়াই হ'ল প্ৰকৃত অসমীয়া গিৰি। আৰু আমাৰ পথাৰ আমাৰ বজাৰ প্ৰত্যেকটো কামেই আচলতে আমি কৰিবলৈ লাজ কৰিব নালাগিব। কামৰ সৰবৰ নাই, গতিকে প্ৰত্যেকটো কাম আচলতে আমি অসমীয়া গিৰি দেখাম কেনেকৈ, আচলতে প্ৰকৃত অসমীয়া গিৰি দেখাম কেনেকৈ। আমি আচলতে প্ৰত্যেকটো কাম আমি নিজে কৰিব লাগিব। আৰু নিজেই মানে ধৰি লওক যেনেকৈ খাবৰ কাৰণে আমি ঘৰত শাকৰ খেতি কৰিলোঁ বা ফিচাৰীত এতিয়া মাছ মেলিলোঁ, আচলতে কেনেকৈ অসমীয়া গিৰি প্ৰকৃত মানে আমাৰ পথাৰ আমাৰ বজাৰ বুলি ক'বলৈ গ'লে প্ৰত্যেকটো কাম আমি নিজে কৰিব পাৰিব লাগিব। এইটো আজিৰ পৰা আৰম্ভ হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। অঁ বঢ়িয়া। কেই কেজি হ'লে? 2 কেজি। অঁ নমস্কাৰ দেই। নমস্কাৰ। ভালে আছে? ভালে। হয় বন্ধুসকল, আপোনালোকে দেখিছে মোৰ আগত এজন ফেৰীৱালা আছে। আচলতে এজন তেজাল অসমীয়া যুৱক, ককাইদেউ হয় বুলি ধৰক মোৰ। আৰু আপোনালোকে সকলোৱে ধৰি লওক কাৰোবাৰ ককাই, কাৰোবাৰ ভাইটি, কাৰোবাৰ কিবা হ'ব আৰু এনেকৈ ধৰি লওক সম্বন্ধত। কিন্তু আজি এটা আচলতে খুব ভাল লাগিছে মোৰ, এটা খুব ভাল লগা বিষয়। মই ভিডিঅ'টো আচলতে নবনাই থাকিব নোৱাৰিলোঁ। প্ৰকৃত মানে অসমীয়া গিৰি মানে হয় না কওক। আপোনালোকে এখেতক দেখিছে। আপোনাৰ নামটো কি আছিলে? পবিত্ৰ। অকণমান ডাঙৰ কৰি দিব, স্পীকাৰ নাই। নামটো কি আছিলে? পবিত্ৰ। পবিত্ৰ কি লিখে? পবিত্ৰ গগৈ। দেখিলে আপোনালোকে এখেতক দেখিলে। এইফালে এখেত হৈছে পবিত্ৰ গগৈ। অকল আমি কৈ থাকিলে হ'ব জানো? আমাৰ পথাৰ আমাৰ বজাৰ, সেই অনুপাতে আমি হাতে কামে কৰি দেখাব লাগিব। আৰু এয়াই হৈছে প্ৰকৃত অসমীয়া গিৰি। আৰু তেখেতে যিটো কৰি দেখাইছে, আপোনালোকে দেখিছে। এইখন হৈছে এখন ফেৰীৱালা। আৰু কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছে কাম? মোৰ আজি 1.5 মাহমান হৈছে। 1.5 মাহ ন? বঢ়িয়া। আপোনালোকে শুনিলে প্ৰায় 1.5 মাহমান হৈছে তেখেতে যি কাম মানে হাতত লৈছে। একদম শলাগিবলগীয়া পদক্ষেপ। আৰু আচলতে আমি সকলোৱে এনেকৈ ওলাই আহিব লাগিব। প্ৰত্যেকটো আমি সৰু বৰ কামেই কৰিবলৈ লাজ কৰিব নালাগিব। তেতিয়াহে আমাৰ প্ৰকৃত মানে অসমীয়া গিৰি, আমাৰ সকলোখিনি কাম আমি নিজে কৰিব পাৰিব লাগিব। তেতিয়াহে আপোনাৰ বাহিৰৰ মানুহ নিজে আঁতৰি যাব নে কি কয়? নিজে আঁতৰি হয়নে? অকল এনেই আমিতো মুখে কৈ থাকিলে নহ'ব, হ'ব জানো? আচ্ছা ঠিক আছে। আপোনাক আচলতে লগ পাই বহুত বেছি ভাল লাগিলে দেই। আৰু আচলতে মই ঘৰতে আছিলোঁ, এতিয়া হঠাতে তেখেত আহিলে। আৰু আমাৰ ঘৰতো মানে সৰু সুৰা কিবাকিবি বস্তু কেইটামান আছিলে। কি টিং আছিলে ন? টিং চিং এনেকৈ কিবাকিবি আছিলে ভগা চিগা, তেখেতক দিলোঁ। আৰু মানে আপোনালোকে তেখেতক য'তেই দেখে মাত এষাৰ দিব। আৰু গৰমত পিয়াহত পানী এগিলাচ দিব খাবলৈ। আৰু আমাৰ অসমীয়া মানুহ হয়, মানৱীয়তাৰ খাতিৰত আচলতে আপোনালোকৰ ঘৰলৈতো যাবই। আৰু ওচৰ পাঁজৰৰ মানুহখিনিয়ে লোহাৰ চোহাৰ থাকিলে এখেতক দিব। আৰু অন্ততঃ পানী এগিলাচ দিব, মৰমেৰে মাত এষাৰ দিব। অন্ততঃ তেখেতে মানে উৎসাহ পাব। আৰু এখেতক দেখি যাতে আন 10জনে ওলাই আহিবলৈ সাহস পায়। এই কামৰ সৰুবৰ নাই। আৰু বন্ধুসকল, আপোনালোকে দেখিছে ইমান এটা ভাল কাম কৰিবলৈ তেখেতে ওলাই আহিছে। এটা কথা মনত পৰিছে মোৰ, মানে ক'বলৈ মন গৈছে যে আগতে চেলুনবিলাক চব বাহিৰা মানুহে আছিলে। কিন্তু এটা কথা মোৰ দেখি ভাল লাগে এতিয়া, আৰু মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ আগতে, যে আমাৰ অসমীয়া ল'ৰাবিলাকে আজিকালি চেলুনৰ ব্যৱসায় কৰিবলৈ মানে ওলাই আহিছে। আৰু যথেষ্ট মানে অসমীয়া ডেকা আৰু বহুত জেগাত দেখিছোঁ মানে চুলি কাটিবলৈ ওলাই আহিছে। এইটো এটা খুব মানে ভাল লাগে আচলতে দেখি, গৰ্বিত হওঁ মানে। কিবা ক'ব বিচাৰিব নেকি? আহক, সকলোৱে ওলাই আহক। হয়, ধন্যবাদ। এইফালে আমাৰ শ্ৰীমতীয়ে এখন গামোচা আনি দিছে। আৰু তেখেতে মানে আচলতে ভিডিঅ' কৰি আছে। আৰু আপোনাক আচলতে মানে আপোনালোকে সাহস দিব দেই। মই সাহস দিছোঁ। আচলতে খুব ভাল লাগিছে আপোনাক দেই। এখন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আৰু এটা পানী বটল লোৱা। আৰু এইটো পানী বটল শ্ৰীমতীয়ে দিছে। এইটো পানী বটল আপুনি অলপ মানে পিয়াহ লাগিলে খাব দেই। ৰাস্তাত পিয়াহ লাগিলে খাব। আপোনালোকে আচলতে অকণমান মৰম দিব, সাহস দিব। আৰু এওঁক দেখি যাতে আন 10জনে সাহস পায়। গতিকে আজি ভিডিঅ'টো বনালোঁ। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।